Hey guys, good morning. স্বাগতম জনালো মই এটা নতুন ভিডিঅ'ৰ মাজলৈ। তো গাইস আপোনালোকে ভাবে নেকি এটকা পইচা নোহোৱাকৈ আপোনালোকে ঘূৰিব অটত ঘূৰিব পাৰিব? তো গাইস তো এনেকৈ মানুহটো এনেকৈ ফিটকৈ হ'ব, এনেকৈ ঘূৰিব, 1 টকা পইচা নোহোৱা আপোনালোকে পাই গৈছে। বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। সো গাইস মোৰতো মানে ৰাতিপুৱা বহুত দুখত আছে। তো কিহৰ কাৰণে দুখত আছে এবাৰ সুধিয়া গৈছিলোঁ। এইফালে চাওক, এইফালে এইটো ইমান দুখত আছে। হয় হয়, কিহৰ কাৰণে তই ইমান দুখত আছে? হে কেতিয়াবা পোৱা নাই গাৰ্লফ্ৰেণ্ডজনী? এইফালে চাব পাৰিছে এডাল কমেও 6 মাহমান হ'ল এডাল বান্ধি থোৱা, কিন্তু প্ৰেক্টিছে নকৰোঁ। আজি চাওঁ কেইবাৰ পাৰোঁ। बस हवा निकल गई। কি কৈ আছ ইয়াত? হে কি কৈ আছ? কি কৈ আছ? এইটো চা, এই পোৱালটো কচু হয় এক নম্বৰ। তো গাইছ এতিয়া দোকানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। এইফালে চাওক, ৰাস্তা চাওক, বাপৰে। এই কি আহে? এইফালে ইয়াত বাইকখন পাৰ্ক কৰিলোঁ। এইফালে দোকানলৈ আহি গ'লোঁ এতিয়া বৰ্তমান। এইফালে নিনজা ষ্ট'ৰ ৰেডি। বৰ্তমান কি কি আনিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে চাওক, চেম্পু, ছাল চনা, ভিমবাৰ। তো এইফালে আমাৰ দদুৱে চাই আছে এইফালে। হোৱাই হু আৰ ইউ? Oh my God! তো গাইছ ভিতৰলৈ বুলি আগমনি। এইফালে আমাৰ এটা ভাত বনাই আছে ইয়াত চাব পাৰিছে ইচ্ছনি। চ' গাইছ এতিয়া বাজিছে 9টা। তো এতিয়া আমাৰ ভাত খাবলৈ হৈ গ'ল। তো এইফালে আমাৰ ককা আছে, এইফালে ঝাল চেনা আছে, এইফালে আমাৰ আইতাই ভাত বাঢ়ি আছে। তো এইফালে কি কি চব্জি আছে দেখুৱাই আছোঁ। এইফালে আছে কচু আছে, কি কি আছে নহয়, সেইখিনি গাঁৱলীয়া চব্জি মানে একদম লোকেল। এইটো বাঁহগাজ আছে। এইফালে আমাৰ আইতাই একদম ধুনীয়াকৈ বনাই আছে। দদৌ এইফালে ৰখি আছে। দদৌ পানী লাগিব নেকি? এইফালে আইতাই দিছে মোক দিবৰ কাৰণে। দদৌক দিলোঁ এইখিনি। তো গাইছ নহ'লে ভাতটো খাই লওক। অ'কে। তো গাইছ এতিয়া আমি তাই পথাৰলৈ যাওঁ, দ পথাৰলৈ দুটাই কোৰ মাৰোগৈ অকণমান। কোৰ মাৰোগৈ মানে আলি চালি দিওঁগৈ। ওলাই গৈছোঁ এতিয়া এইফালে পথাৰ। তো গাইছ এতিয়া আমি পথাৰলৈ গৈ আছোঁ। ধুনীয়া আছে দুটাই। লুংগিডাল কৰিম এতিয়া। লুংগি এই লুংগিখন খতম পথাৰতে লগ পাইছোঁ। অৱশেষত পথাৰ পালোহি। এইফালে চাওক কিমান দূৰ, এইফালে ক'ৰ পৰা আহিলোঁ চাওকচোন, একদম বহুত দূৰ। তো গাইছ অৱস্থা একদম বেয়া হৈ আছে, অকণমান আৰাম কৰি লওঁ। তো চাওক এইফালে কিমান দূৰৰ পৰা আহিছোঁ। এইফালে চাওক এইজন বাপু, এইফালে ইপাৰৰ পৰা এইফালে আহিছোঁ। বাপৰে, এইফালে সমুদ্ৰ ডাঙৰীয়া কেমেৰামেন। তো গাইছ ঘৰত গৈ লগ পাইছোঁ দুকুৰমান দিওঁ মানে। এফালে মুৰ্গী কাটিম দিয়া, আজি লোকেল চিকেন বনিব দিয়া, মুৰ্গী কাটিম দিয়া গাইছ। তো এফালে দদৌৱে লাইট দেখুৱাই আছে। এইফালে এই কাঁহীখন লৈ লওঁ প্ৰথম। তাত মালটো থ'ব লাগিব মানে। এইফালে মুৰ্গী ইয়াত কাটিম দিয়া। তো গাইছ এইফালে এইখিনি মাংসখিনি এতিয়া দি দিম দিয়া, এড কৰি দিম দিয়া। এইফালে মাংসখিনি দি দিছোঁ এতিয়া। এইফালে চাওক এইখিনি মাংস। তো গাইছ এইফালে এতিয়া লোকেল চিকেন ব্ৰইলাৰ। ভালকৈ দিব নোৱাৰিলোঁ। তো গাইছ আজি ভিডিঅ'টো মানে ইমানখিনিতে সামৰিছোঁ। তো আহিবলগীয়া ভিডিঅ'খনত এয়া আমাৰ কেমেৰামেন সমুদ্ৰ গগৈ। তো ই মোক আজি বহুতখিনি সহায় হৈছে, সেইটো কাৰণে অশেষ ধন্যবাদ। আৰু দুটাই ইমান পথাৰলৈ গ'লোঁ, কিবা কিবি কৰিলোঁ, আৰু যিমান ভিডিঅ' দিব আছিলে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। তথাপিও মানে বহুত চেষ্টা কৰিছিলোঁ। তো লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।